हेलो एवरीवन আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো ময়দাৰ পৰা কিদৰে হালুৱা বনাবলৈ পাৰি। আহকচোন আপোনালোককো দেখুৱাম মই কিদৰে সহজ পদ্ধতিৰে হালুৱা বনাও। হালুৱা বনাবৰ কাৰণে মই লৈছো এবাটি ময়দা, দালচিনি, কিচমিচ, ভজা বাদাম, ডাব নাৰিকল, অলপমান ঘি লৈছো, তেজপাত, লং ইলাচি। আৰু এইফালে মই লৈছো 2 কাপ চেনি। চেনিখিনি মই মিক্সিত মাৰি লৈছো কাৰণ চেনিখিনি মিহি হৈ থাকিলে আমাৰ হালুৱাখিনি বনাবলৈ কাৰণে কম সময় লাগিব। এইফালে মই কেৰাহীখন গৰম হ'বৰ কাৰণে দি দিছো। কেৰাহীখন গৰম হোৱাত ইয়াত মই ৰিফাইন তেল দিছো। এখন গৰম হোৱাত ইয়াত মই অকণমান চেনি দিছো। চেনিখিনি মই ৰং হ'বৰ কাৰণে দিছো। চেনিখিনি ৰঙচুৱা হৈ অহাত ইয়াত মই ময়দাখিনি দি দিম। ময়দাখিনি দিয়াৰ পিছত এইখিনি মই এতিয়া লৰাই থাকিম, নহলে তলফালে লাগি যাব ময়দাখিনি। ময়দাখিনি অলপ ৰঙচুৱা হোৱাত ইয়াত মই দালচিনি, লং ইলাচি, তেজপাত, কিচমিচ, বাদাম, ডাব গোটেইখিনি মই এতিয়া দি দিছো। এইখিনি দিয়াৰ পিছত এতিয়া মই লৰাই থাকিম লাহে লাহে। ইয়াত এতিয়া মই চেনিখিনি দিম। চেনি মই অলপ বেছিকৈ পিচি থৈছিলোঁ, কিন্তু মই অলপ কমকৈ দিম কাৰণ চবেই বেছি চেনি নাখায় নহয়। চেনিখিনি দিয়াৰ পিছত মই এইখিনি ভালদৰে লৰাই ল'ম। ৱাও, গোন্ধ বৰ ধুনীয়া আহিছে দেই। আপোনালোকে এবাৰ প্লিজ ট্ৰাই কৰি চাবচোন। একেবাৰে সহজ বনাবলৈ কাৰণে। এইফালে আমাৰ চেনিখিনি ভালদৰে মিলি গ'ল। এতিয়া মই ইয়াত পানী দিম। পানী মই ময়দাখিনি লৈছিলোঁ বাতিটোৰ জোখত, অলপ বেছি দিম। অলপমান বেছি লাগে ময়দাৰ হালুৱাত পানী। এতিয়া ইয়াত মই পানী দি দিছোঁ। পানীখিনি দিয়াৰ পিছত ভালদৰে এইখিনি লৰাই ল'ম। ময়দাৰ হালুৱাত সদায় ঠাণ্ডা পানী দিব, নহ'লে ময়দাখিনিৰ লগত ভালদৰে মিক্স হৈ নাযায়। এতিয়া ইয়াত মই বাতিত ৰাখি থোৱা ঘিখিনি দিম। অলপ অলপকৈ এইদৰে দি যাম। ঘি দিলে খাবলৈ বহুত টেষ্টি হয়। এইফালে আমাৰ ময়দাৰ হালুৱা ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। বনাবলৈও একেবাৰে সহজ, কম সময়ৰ ভিতৰত হৈ যায়, খাবলৈও বহুত টেষ্টি হয়।